খবৰ ভালে আৰু আপোনালোকৰ ভালে চাগে আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ' দিয়া বহুত দেৰি হয় চ' যাতে কোনেও বেয়া নাপাব আৰু এতিয়া পথাৰত যাওঁ সেইকাৰণে লেতেৰা কাপোৰ পিন্ধি আছোঁ কাৰণ তাত বোকা লাগিবই ন আৰু আজি পথাৰত কঠীয়া উঠাওঁগৈ কাৰণ কাইলৈ আমাৰ ৰোৱা গোজ আছে যিহেতু আমি কালি কঠীয়া উঠোৱাৰ কথা আছিলে কিন্তু কালি যিহেতু তামাম ৰ'দ দিলে সেইকাৰণে আমি পথাৰ নগ'লোঁ আৰু মায়েও ক'লে আজি ৰ'দ দিছে নাযাওঁগৈ কাইলৈ বৰষুণ দিলে যাম চ' আজি মানে কালি ৰাতিপুৱা ধামাকা বৰষুণ দিছে আৰু ইয়াত পানী চানী হৈ গৈছে চব দেখুৱাই আছোঁ আৰু এতিয়া কঠীয়া উঠাওঁগৈ কাৰণ কাইলৈ ৰোৱা গোজ আছে বহুত কঠীয়া উঠাব লাগিব মা পাপা গ'লে এতিয়া মই যাব আছোঁ ঘৰত তলা চলা মাৰি ল'লোঁ এতিয়া যাওঁ চ' আপোনালোকক দেখুৱাই আছোঁ চ' আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু এইফালে চাওঁ আমাৰ গোটেই কালি ৰাতিপুৱা বৰষুণ দিছে আৰু আজি ইয়াত পানী গোটেই স্কুলটো খুলি থৈ যাওঁ গোটেই পানী হৈ আছে মইতো পানী দেখি যাবলৈ ভাল পাওঁ চব পানী হৈ আছে দেখা ইমানেই বৰষুণ দিছে মানে ইমানেই পানী হৈ গৈছে মানে ইমানেই ডাঙৰকৈ বৰষুণ দিছে মানে এতিয়া যাওঁ পথাৰত এইফালে বৌয়ে দেখুৱাই আছে কি চাওঁ মানে মই ভিডিঅ' বনোৱা ষ্টাইলটো মোক দেখুৱাই আছে এইফালে বৌ এতিয়া যাওঁ পৰি যাম নপৰি অভ্যাস আছে আৰু এইফালে মা বাহিৰৰ কথা উঠাই আছোঁ যিহেতু আৰু এতিয়া মই যাওঁ ইমানেই পানী উৰি বাপ্পা ইমানেই পানী হৈ আছে আৰু এইফালে মা বাবাই পূৰা কথা উঠালে মই আহিছোঁ সেইটো জোক চোক আছে নি জোক লাগিলে অঁতাবা দেই কাৰণ মইতো এনেও ভয় খাওঁ জোকলৈ এইফালে মা এইফালে ফাটিটো পাপা মোবাইলটো লৈ আনিলে মা মোবাইলটো নাই অনা দেই উঠাব ভাল আছে বৰষুণো দি আছে আৰু বৰষুণতে তিতি আছোঁ কাৰণ এতিয়া বৰষুণত তিতি কঠীয়া উঠাব লাগিব মাহঁতে উঠাই আছে এতিয়া ময়ো উঠাওঁ যিখিনি কাম আছে কৰি লওঁ কাৰণ কাইলৈ ৰোৱা গোজ এতিয়া তামাম বোকা খেলিব লাগিব কাইলৈ যাওঁ কঠীয়া চঠীয়া উঠাই ল'মগৈ আৰু এইফালে মাহঁতে কঠীয়া উঠাই আছে সেইখিনি কাৰণ মাহঁতে উঠোৱাখিনি কঠীয়াখিনি অলপ বেয়া একেবাৰে চাপৰ আৰু পানী চানী নাই কিন্তু সেইকাৰণে উঠাবলৈ অলপ বেয়া হৈছে আৰু মই উঠোৱাখিনিত পানী তামাম আছে মই এতিয়ালৈকে এইখিনি উঠাইছোঁ আৰু এইখিনি আছে উঠাব আৰু এইফালে আমাৰ লগতে পাপায়ো কঠীয়া উঠাব লগা হৈছে কাৰণ আমি মায়ে মই যিহেতু অকলে নোৱাৰোঁ কাৰণ বহুতখিনি কঠীয়া উঠাব লাগিব সেইকাৰণে পাপায়ো উঠাইছে লগতে আমাক পাপাই প্ৰতিটো কামতে বহুত হেল্প কৰি দিয়ে আৰু এতিয়াও কৰি আছে মানে বহি লৈছে যিহেতু কঠীয়াখিনি একেবাৰে চাপৰ সেইখিনি তেনে পাপাই বহি তুলিব লগা হৈছে আৰু মায়ে বা থিয় হৈ তুলিছে কঠীয়া উঠাই হৈ গ'ল আৰু মায়ে বান্ধি আছে আৰু এই পোৱালিটো বহুতখিনি কঠীয়া উঠালে 11 মুঠিমান উঠাইছেহি আমি বাকীখিনি চবেই উঠাইছোঁ এইফালে পাপা এতিয়া ট্ৰেক্টৰ আহিব এতিয়া ট্ৰেক্টৰ আহি চব হাল বাই এতিয়া বোকা দি থ'ব তেতিয়া কাইলৈ ৰুব পাৰিম এইফালে মায়ে এতিয়া কঠীয়া বান্ধি আছে কাৰণ কঠীয়াখিনি তুলিবলৈ বহুত বেয়া হ'ল চাপৰ যে কাৰণ মাটি নাই অহা কিন্তু চাপৰ কঠীয়াখিনি মায়ে কঠীয়া বান্ধি থৈ দিছে সেইখিনি বান্ধি মা আজি কঁকালৰ বিষ হৈ যাব মনো বল যাওঁগৈ এই কেই বেগটো ছাতিটো যাওঁ এবাৰ গা চা ধুই লওঁগৈ গৰম উঠিছে এতিয়া যাব হৈ গ'ল চ' যাওঁ গা পা ধুই লওঁগৈ কাৰণ গোটেই মুখে চুখে ইটো কঠীয়া উঠা গোটেই বোকা মাৰি মোৰ চকুত বোকা সোমাই গ'ল আকৌ ধুই লৈছোঁ পানী বটলটো মস্ত লৈ যাওঁ এই কটাৰীখন থাকক তোমালোকক লাগিব A few moments later আৰু এতিয়া পথাৰত যাওঁ এনে ৰুবলৈ হৈ গ'ল চ' যাওঁ মাহঁত গ'ল আৰু আমাৰ আজি ৰোৱা দেৰি হ'ব কাৰণ মানে ট্ৰেক্টৰ আহি পোৱা দেৰি হ'ল যিহেতু সেইকাৰণে অলপ দেৰি হ'ব যাওঁ এতিয়া কাৰণ আজি ৰোৱা গোজটো মোক ল'ব দিছে আগতেও মই লওঁ এবাৰ মায়ে মোকে ল'ব দিছে
যাওঁ কাৰণ আগত গৈ অকণমান ৰুই দিলেহে বাকীবিলাকে ৰুব পাৰিব তো এতিয়া গৈ ৰুই দিওঁগৈ আমাৰ কথাখিনি মোক মাতিছোঁ ৰ'বা আহিব আৰু এইফালে মায়ে এতিয়া ধূপটো জ্বলাই দিছে ধূপডাল জ্বলাই লোৱাটো মেইন আৰু মই ধৰি দিম দে অ'কে এইটো কচু বুলি ব'লা এইটো জ্বলাব নোৱাৰে দিয়া আহিছোন তুমি লাইটাৰ নাই ন অকণো নৰয় আকৌ যোৱাবাৰ এটা চলা শেষ কৰিলোঁ দিয়া তোমালোকে মই এফালে কাম হৈ দিছোঁ কাপোৰ চলাই নলওঁ গ'ল আছা পুছ গুৰুক দিম ভকতক দিম বুলি ক'ব প্ৰথম আগত কি বুলি কয় গুৰুক দিম ভকতক দিম আৰু শিয়াল হৰিয়ক পুজিম কাটিম শিয়াল হৰিয়ক পুজিম দিম হ'ব গুৰুদেৱ নাম ভকত বুলি কৈছে এই গুৰুদেৱ নাম ভকত কাটি নাম হ'ল নে মই ৰোৱাখিনি কাৰজন মৰিছোঁ আৰু এইখিনি মাহী এটা ৰুই আছে এইফালে মা এইফালে পাপা পূৰা ফোন মাৰিছে আৰু এতিয়া এইখিনি মানুহ আহিব আছে এইখিনি মানুহ আহি লওক এইফালে চব অকণমানি ৰোৱনী চবে ৰুই আছে লাকি স্কাৰ্ট লেতেৰা হৈ গ'ল আৰু লেতেৰা হ'ল জোৰ সোমাব চাবি লাকি স্কাৰ্ট গ'ল কঠীয়া সৰহ আছে এতিয়া বুটমা খাব হৈ গ'ল চব বুটমা খাই লওঁ কটাইখন মই কালি পাৰি নাখাওঁ খাই একো ভাল নালাগে হাতী ক'ত অঁ দেখাই পোৱা নাছিলোঁ মোক অলপ নাই দিয়া দেই থকা আকৌ এই সকামত দেখিছিলোঁ নহয় চিন্তা পায় এয়া মই নাজানো বাবু বহুত দিনৰ মূৰত পাইছোঁ আগতে প্ৰতিটো ভিডিঅ'তে থাকে
এতিয়া উঠিলে কেইটামান খালে লৈ তাৰপৰা এই ল'লে নাখায় নি ৰ'বা মই পাতত দিওঁ দেই ইউটিউবাৰ মানুহে নাখালে অঁ ইউটিউবৰ মানুহে নাখায় এতিয়া ভাত নাখায় একো নাখায় ন খুৰীটো চব খাই দিছোঁ কোনেও ঔষধ খোৱা নাই কালি হয় দিয়া মই পিছত খাম মই খোৱাকৈ লাগিব বিস্কুট খাবি তেওঁৰ কাৰণে লৈ দিয়ক এখন মই বিস্কুট নাখাওঁ মই পিঠাই খাম তুমি নিদিলা নি মই দিয়া এইফালে মিচিক মাছা খাই আছে বয় অ' পিঠা ললি এই মাহীয়ে পিঠা ল'লে নাই জানো নাই দিব ইমান গৰম হয় চাহখিনি অঁ চাহ দিব চাহ বিস্কুট লাগে না অঁ বৰ চেনি চাহ নাখায় অঁ মই বৰ পিঠা লাগে দি দিম নিমখ দিয়াহে এইটো অ' শান্তি নিমখ দিয়াহে নিমখ দিয়া পিঠা খাই দিয়ক দাঁত বিষ হৈ আছে বৰ ভাগ হ'লেও আহিছে এখন পিটিকি থকা হেৰি নহয় পানী নোহোৱা বোকা এনেকুৱা হ'ব দেখোন মোৰ চাহ চাহত চেনিটো জোখৰ আছে সেইকাৰণে ইভাগে চেনি খাব নালাগে চাহত চেনি জোখৰ আছে ফাইনেলি এতিয়া ৰুই হৈ গ'ল এতিয়া ঘৰত যাওঁ কাৰণ ৰ'দটো নিদিলে বাচিলোঁ কাৰণ ৰ'দত কোনো ৰুব নোৱাৰে এটা বাজিবা চল গাড়ী আৰু গা পা ধুই চবে আহিবনে এতিয়া আকৌ এবাৰ ফোন কৰি মাতিবলৈ নাই আকৌ কৈ দিছোঁ এতিয়া শুনিছে মিনিয়ে আৰু এইফালে এতিয়া ভাত খাব গ'ল চ' ভাতটো খাই লওঁ এফালে বাচ্ছা আপোনাৰ পানী খাবলৈ গিলাচ খাই চবেই খাই আছে মানুহ বহুত আছিলে সেইকাৰণে লৈ দিলোঁ এতিয়া খাই লওঁ আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু যিখিনি কাম আছে সেইখিনি কৰিলোঁ আৰু অলপমান কাম আছে সেইখিনি কৰিম চ' কালি কঠীয়া উঠোৱা আজি ৰোৱা বহুত ভাগৰ লাগিছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ বাই আৰু এফালে বেটা শুই আছে আহিলি